নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা সকলো ভালে আছা। যিসকল ছাত্ৰ-ছাত্ৰী 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছা, আজি আমি সিহঁতৰ মাজত লৈ আহিছোঁ দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা দ্বিতীয় ভাগ। আজি আমি এই পাঠ্যৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক দেখাই যাম, যিকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাবা। আৰু যিসকল ছাত্ৰ-ছাত্ৰী এই ভিডিঅ'টো নতুনকৈ আহিছা, সেইসকল ছাত্ৰ-ছাত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক কৰি দিবা আৰু বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, তোমালোকক সূচীপত্ৰত আহি গ'লোঁ। সূচীপত্ৰ পদ্যাংশৰ বৰগীত আৰু জিকেৰৰ কমনবিলাক দি দিলোঁ আমি। এতিয়া আমি 3 নম্বৰ চেপ্টাৰ যিটো আছে তোমালোকৰ প্ৰশস্তি। আজি আমি প্ৰশস্তি কবিতাটোৰ পৰা তোমালোকক গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখাই যাম, কমন কুৱেশ্যনবিলাক দেখাই যাম, যিকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। ছাত্ৰ-ছাত্ৰীসকল, আমি পদ্যাংশ শেষ কৰি পাছত গদ্যাংশত যাম। পদ্যাংশকেইটা শেষ কৰি লওঁ। এতিয়া তোমালোকৰ প্ৰশস্তিৰ কবিতাটোৰ ৰচক হ'ল ৰঘুনাথ চৌধুৰী। আজি আমি এই পাঠ্যৰ পৰা তোমালোকক কমন কুৱেশ্যনবিলাক দেখাই যাম, তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া যোৱা পৃষ্ঠা নম্বৰ 10। ইয়াত আছে কবিৰ পৰিচয়, ৰঘুনাথ চৌধুৰীৰ পৰিচয়। এইটো 5 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আহিব কবি ৰঘুনাথ চৌধুৰীৰ পৰিচয়খিনি দিয়া বা কবিতাটোৰ পৰিচয় দিয়া বহুত ইম্পৰ্টেণ্ট হয়। এইটো 5 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। পাছত আহি যোৱা পাঠবোধ মানে কবিতাটোৰ মূল ভাৱ। এইটো 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এই দুটা ইয়াৰ পৰা শিকি ল'বা, মুখস্থ কৰি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। নম্বৰ 11 ইয়াৰ পৰা শিকি ল'বা শব্দৰ্থ আৰু টোকা। ইয়াৰ পৰা শিকিবা অন্তৰীক্ষ, কালৰাত্ৰি, কুসুম, দীৰ্ণ, পুঞ্জীভূত, বিসংগ। ইয়াৰ পৰা একেটা শিকিবা। পাছত আহি যোৱা প্ৰশ্নৱালী। ইয়াৰ পৰা শিকিবা তোমালোকে ক নম্বৰ কুৱেশ্যনটো, পাছত খ নম্বৰ কুৱেশ্যনটো আৰু ঘ নম্বৰ কুৱেশ্যনটো। ইয়াৰ পৰা 3টা শিকিবা, বহুত ইম্পৰ্টেণ্ট হয়। 3টা বহুত কমন আছে, 100% কমন থাকিব তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত। ইয়াৰ পৰা 3টা শিকিবা। পাছত আহি যোৱা পৃষ্ঠা নম্বৰ 12। ইয়াৰ পৰা শিকিবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো, পাছত শিকিবা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো, পাছত শিকিবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো। প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা মই দেখাই আহিছোঁ। পাছত শিকিবা ইয়াৰ পৰা তোমালোকে 7 নম্বৰ কুৱেশ্যনটো, বহুত ইম্পৰ্টেণ্ট হয়। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছে বুজাই লিখা, বহুত ইম্পৰ্টেণ্ট হয়। পাছত শিকিবা তোমালোকে 8 নম্বৰৰ ব্যাখ্যা কৰা ক। পাছত শিকিবা তোমালোকে ঘ। ইয়াৰ পৰা এই দুটা শিকিবা। পাছত শিকিবা তোমালোকে ইয়াত দি আছে ভাৱ বিষয়ক অৰ্থ লিখা। ইয়াৰ পৰা শিকিবা চিত্ৰশাৰী, অন্তৰীক্ষ মই দেখাই আছোঁ। পাছত শিকিবা তোমালোকে 2 নম্বৰৰ পৰা বাক্য ৰচনা কৰা। ইয়াৰ পৰা শিকিবা উপেক্ষিত, অমৃত, মোহ। ইয়াৰ পৰা এইকেইটা শিকিবা। পাছত শিকিবা তোমালোকে সমাৰ্থক শব্দ লিখা। ইয়াৰ পৰা শিকিবা তোমালোকে মুক্তি, অভিযান আৰু ধ্যানী। ইয়াৰ পৰা একেটা শিকিবা। ছাত্ৰ-ছাত্ৰীসকল, মই যিকেইটা কুৱেশ্যন তোমালোকক দেখাই আহিছোঁ আৰু যিকেইটা কুৱেশ্যন কৈ গৈছোঁ, সেইকেইটা কুৱেশ্যনৰ পৰা তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 100% কমন থাকিব। ছাত্ৰ-ছাত্ৰীসকল, আৰু তোমালোকে সেইকেইটা কুৱেশ্যন মুখস্থ কৰি পৰীক্ষাত বহিবা আৰু একেটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কমন থাকিব। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছা, তেনেহ'লে তোমালোকৰ বন্ধু-বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা, কমেণ্ট কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।